হেল্ল' এভৰিৱান, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে, কুশলে আছে। আৰু বহুত দিনৰ মূৰত আজি এটা ব্লগ লৈ আহিছোঁ। আৰু মই যাব ওলাইছোঁ এখন বিয়ালৈ, মানে মাহী ছোৱালীৰ বিয়া 4 দিনৰ বাবে। আৰু বেগ চেগ লৈ ৰেডি হৈ আছোঁ। আৰু ছোৱালীৰ ছামাৰ ভেকেশ্যন চলি আছে মস্তি মোৰ কাৰণে, কাৰণ নেপে চহাগা হৈ গ'ল মোৰ কাৰণে। কাৰণ ছামাৰ ভেকেশ্যনত ক'ৰবালৈ যাবলৈ মন যায়। চ' বিয়াখন ওলাই গ'ল মোৰ কাৰণে বহুত বেছি ভাল হৈছে। আৰু ইয়াত দেখিছে বিয়াৰ ঘৰত একদম জোৰদাৰ প্ৰেক্টিচ চলি আছে ডান্সৰ, কাৰণ কালিৰ পৰা আছে হালধি ৰচম। আৰু হালধি ৰচমত চবেই এটা গ্ৰুপ ডান্স এটা মানে সকলোৱে কৰিম বুলি কৈছে। চ' সেইকাৰণে অলপ প্ৰেক্টিচ কৰিলোঁ। আৰু ময়ো অকণমান কঁকালটো ঘূৰাই দিলোঁ, কাৰণ নাচাটো বহুত দিন হোৱাই নাই, বছৰ হৈ গ'ল চাগে। আৰু আজি হৈছে মেহেন্দি। আৰু মই কইনাক কেনেকুৱা লাগিছে সকলোৱে এবাৰ কমেণ্ট কৰি জনাব দেই। আৰু ছোৱালীয়ে দেখিছে মেহেন্দি আঁকিবৰ কাৰণে বহি আছে, মোক কৈছে কিয় মোক আঁকি দিয়া নাই। আৰু এইফালে দেখিছে চব ব্যস্ত, একদম গ্ৰীণ হৈ আছে। ইয়াত দেখিছেনে ছোৱালী একদম পূৰা মেহেন্দি আঁকিবলৈ উৎপাত লগাই আছে। ময়ো বিয়া বুলি অকণমান মেহেন্দি আঁকি ল'লোঁ, কাৰণ বিয়া বুলি ক'লে মেহেন্দি অকণ নাআঁকিলে কিবা এটা ভাল নালাগে, হয়নে? চ' অকণমান মেহেন্দি আঁকি ল'লোঁ। আৰু এইবোৰ দেখিছেনে চব ব্যস্ত একদম জেতুকা আঁকাত। আৰু ইয়াত দেখিছেনে ছোৱালীয়ে একদম জেঠাইকক কৈছে যে মোকো আঁকি দিয়া। তো জেঠাইকে এটা চুকত বহি লৈ তাইক ধুনীয়াকৈ মেহেন্দি আঁকি দিছে, নহ'লে তাই মুখখন ফুলাই পেলাই এটা চুকত গৈ বহি আছিলে। আৰু আজি হৈছে মেহেন্দিৰ ৰাতি মানে। তো এটা গ্ৰুপ ডান্স যিটো আমি প্ৰেক্টিচ কৰি আছিলোঁ, সেইটো কেনেকুৱা হৈছে এবাৰ সকলোৱে কমেণ্ট কৰি জনাব দেই। আৰু আজি হৈছে জোৰোণ। আৰু জোৰোণ আমাৰ কইনা সাজি কাচি ধুনীয়াকৈ ওলাই আহিছে, কিন্তু কইনাৰ মুখত হাঁহি সলনি একদম খঙত ভমকি আছে, কাৰণ ৰাস্তা ঘাট একদম বৰষুণে একদম অৱস্থা বেয়া কৰি থৈছে। একদম মেকআপ চেকআপ কৰি লৈ যদি তেনেকৈ বৰষুণৰ পানীত খোজকাঢ়ি আহিব লগা হয়, চ' আপোনালোকে ভাবকচোন কেনেকুৱা এটা খং উঠিব, হয়নে? আৰু আমাৰ কইনাজনী খুব ধুনীয়া হয়, মৰম লগা, একদম ভণ্টিজনী খুব মৰম লগা। আৰু তাইক কেনেকুৱা লাগিছে সকলোৱে বাৰু জনাব কমেণ্ট কৰি বোলে। জোৰোণ লাগিছে আমাৰ দেই, লাগিছে ন? আৰু বিয়া বুলি ক'লে অকণমান মেকআপটো কৰিব লাগিব নহয় জানো? আৰু মোৰ মেকআপটো কৰাইছে নীতা বৰগোহাঁই, আৰু বায়ে সঁচাকৈ বহুত বেছি ধুনীয়া মেকআপ কৰে। আৰু মোক এটা দিলে চাউথ ইণ্ডিয়ান লুক। আৰু সকলোৱে মোক বিয়া ঘৰত কৈছিলোঁ যে তোক বহুত বেছি ভাল লাগিছে, বহুত বেছি ধুনীয়া লাগিছে। আৰু সেইকাৰণে বাক বহুত বেছি ধন্যবাদ যে মোক এটা ধুনীয়া লুক দিয়াৰ বাবে। আৰু এটা কথা বহুত বেছি ভাল লাগিছে যে ইমান গৰমত মই ঘামাৰ পাছতো মেকআপটো অকণো বেয়া হোৱা নাছিলে। চ' মানে বহুত বেছি ভাল লাগিছিলে মোৰ সেইকাৰণে। থেংক ইউ ছ' মাছ বা ইমান ধুনীয়া লুক এটা দিয়াৰ বাবে। আৰু এইফালে একদম কইনাৰ লগত ব্যস্ত হৈ আছোঁ, অকণ ফটো উঠিম বুলি, কিন্তু ছোৱালী একদম বৰবাদ কৰি পেলালে মোৰ ভিডিঅ'টো লৰাই মেলি একদম কিবা কিবি কৰি পেলালে। মানে ফটোখনো তাই মোক ভালকৈ উঠিব দিয়া নাই, একদম গোটেই বৰবাদ কৰি পেলালে মোৰ ভিডিঅ'টো। আৰু এতিয়া আহিবলৈ সময় হৈছে দৰা অহা সময় হৈ গ'ল। চ' মই ড্ৰেছটো এবাৰ সলাই লোৱা। মই এটা গ্ৰীণ কালাৰ লেহেংগা এযোৰ পিন্ধিছোঁ, আৰু কেনেকুৱা লাগিছে সকলোৱে এবাৰ জনাব গ্ৰীণ কালাৰ লেহেংগাযোৰ। আৰু এইফালে দেখিছেনে আমাৰ দৰা আহি পাই গ'লহি। আৰু দৰা কইনা দুইটা খুব মৰম লগা, দুইটা একদম টিকলু মিকলু দৰা আৰু কইনা দুইটাই খুব ধুনীয়া। আৰু সিহঁতৰ যেন বৈবাহিক জীৱনটো সুন্দৰ হয়, সুখৰ হয়, তাকে প্ৰাৰ্থনা কৰোঁ। বাকী আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে, সকলোৱে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ।